সাবস্ক্ৰাইব কৰিব আমাৰ টেকনিকেল বাতৰি চেনেলটো এনেকুৱা টেকনলজি ওপৰত ভিডিঅ' চাবলৈ বেল আইকনটো প্ৰেছ কৰিব। মোৰ নাম নাছিৰ হুছেইন। আজি আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ টেকনিকেল বাতৰি চেনেলটোলৈ। আজি আমি এখন বিশেষ চিনেমাৰ কথা ডিছকাশ্যন কৰিম। নাম হৈছে চিনেমাখনৰ ইণ্টাৰষ্টেলাৰ। 2014 চনত অহা এই চিনেমাখন ক্ৰিষ্টফাৰ নলানে ডাইৰেকশ্যন কৰিছিলে। এই চিনেমাখনত বুজিবলগীয়া বহুতখিনি আছে আৰু বুজাবলগীয়াও বহুতখিনি আছে, কাৰণ এই চিনেমাখন ভালকৈ এক্সপ্লেইন কৰিব পৰা আজিলৈকে ওলোৱাই নাই। বহুত ফিজিচিষ্টৰ পৰাও কথাবোৰ শুনিছোঁ চিনেমাখন চাই কি বুজিবলৈ, তেখেতসকলেও ভালকৈ এই চিনেমাখনৰ কথা বুজাব পৰা নাই। মানে চিনেমাখন বহুত ক্ৰিটিকেল হয়। কোৱাণ্টাম ফিজিক্সৰ কথা বহুতখিনি সোমাই আছে, বহুত ৰিয়েলিষ্টিক কথাও আছে যিখিনি আগলৈও হ'ব পাৰে। হয়, ঠিকেই শুনিছে, আগলৈ হ'ব পাৰে তেনেকুৱা কথা কিছুমানো আছে। গ্ৰেভিটেশ্যনেল স্লিংশ্বটৰ কথা আছে আৰু বহুত তেনেকুৱা টাৰ্মৰ কথা আছে, থ্ৰেজাৰেক্টৰ কথা আছে, মানে বহুতখিনি। মই যিখিনি বুজি পাইছোঁ এই চিনেমাখনৰ দ্বাৰা সেইখিনিহে আপোনালোকৰ আগত ক'ম, আৰু যদি কিবা ভুল হৈছে আপোনালোকে মোক ক'ব কমেণ্ট ছেকশ্যনত। গতিকে চাওঁচোন বলক ইয়াৰ ডেছক্ৰিপশ্যন। এই চিনেমাখনৰ মুখ্য মানুহজনৰ নাম হ'ল কুপাৰ, যিজনে আগতে নাছাত পাইলটৰ কাম কৰিছিল, কিন্তু এতিয়া গোমধানৰ খেতি কৰে। ঘৰত তেওঁৰ লগত থকা তেওঁৰ শহুৰ, ল'ৰা টম আৰু ছোৱালী মাৰ। তেখেতৰ ঘৰত কিতাপৰ এটা ৰুম আছে, য'ত প্ৰায় সেই কিতাপবোৰ নিজে নিজে কেতিয়াবা পৰি যোৱা দেখা যায়। এনেকুৱা লাগে যে কোনোবাই কিবা ক'ব বিচাৰিছে নেকি। তেখেতৰ ছোৱালী মাৰে দেউতাকক প্ৰায় কয় যে সেই কিতাপৰ ৰুমটোত কিবা ভূত আছে। কুপাৰে তেতিয়া মাৰক কয় সেই ৰুমটোত যি অদ্ভুত লাগে অবজাৰ্ভ কৰিব কয় আৰু ৰেকৰ্ড কৰি থ'ব কয়। যিডোখৰ জেগাত তেখেতসকলৰ গোমধানৰ খেতি কৰা হৈছিল, সেই জেগাডোখৰত কিছুমান দিনৰ পৰা ধূলিৰ বতাহ খুব বলিব ধৰিছিল। এনেকুৱা এটা ধুমুহাতে কুপাৰে সেই ৰুমটোলৈ যায় আৰু দেখে যে ধূলিৰে মাটিত এটা বিশেষ ধৰণৰ পেটাৰ্ণ বনি আছে। তেতিয়া প্ৰথমবাৰৰ বাবে কুপাৰে গম পায় যে সেই ৰুমটোত ভূত নাই, বৰঞ্চ এইটো গ্ৰেভিটি মানে মহাকৰ্ষণৰ প্ৰভাৱহে হয়, যিটো ব্যৱহাৰ কৰি কোনোবাই তেওঁক কিবা ক'ব বিচাৰিছে। ষ্ট্ৰিং থিয়ৰী কনচেপ্ট ব্যৱহাৰ কৰা হৈছে, যিটোৱে কয় যে গ্ৰেভিটিয়েহে এনেকুৱা এটা ফ'ৰ্চ বা বল হয় যিটো চব ডাইমেনশ্যনতে যাব পাৰে। মানে বেলেগ ডাইমেনশ্যনতো থকা এটা প্ৰাণীয়ে গ্ৰেভিটি বা মহাকৰ্ষণৰ দ্বাৰা অন্য ডাইমেনশ্যনৰ প্ৰাণীৰ লগত কণ্টেক্ট কৰিব পাৰে। সেই পেটাৰ্ণ ভালকৈ বুজাৰ পিছত গম পালে যে সেইটো আচলতে এটা বাইনেৰী কোড হয়, য'ত এটা জেগা বা লোকেশ্যন কোঅৰ্ডিনেট লুকাই আছে। সেই লোকেশ্যন কোঅৰ্ডিনেটটো ডিকোড কৰাৰ পিছত সেই লোকেশ্যনটোত তেওঁ যেতিয়া যায় গম পায় যে তাত নাছাৰ এটা ছিক্ৰেট প্ৰজেক্টৰ ওপৰত কাম চলি আছে। তাত তেওঁ লগ পায় তেওঁৰ পুৰণা প্ৰফেচাৰ ডক্টৰ ব্ৰেণ্ডক, যাৰ পৰা কুপাৰে গম পায় যে ভৱিষ্যতে পৃথিৱী মানুহৰ বাবে উপযুক্ত নহ'ব, কাৰণ পৃথিৱীৰ ৱেডাৰ বা বতৰ বায়ু সলনি হৈছে আৰু গছ গছনি মৰিব ধৰিছে। কুপাৰে তেতিয়া সোধে নাছাই পৃথিৱীৰ বাবে কি কৰিম বুলি ভাবিছে, কাৰণ ওচৰে পাঁজৰে কোনো হেবিটেবল বা থাকিবলগীয়া পৰা প্লেনেট পৃথিৱীৰ ওচৰত নাই। তেতিয়া ডক্টৰ ব্ৰেণ্ডে কয় যে কোনোবা আধুনিক সভ্যতা বা অলৌকিক জীৱই মানৱ জাতিক গুপ্তভাৱে সহায় কৰিব চেষ্টা কৰি আছে। যোনেই নহওক, ই 48 বছৰৰ আগত ছেটাৰ্ণ গ্ৰহৰ ওচৰত এটা ৱাৰ্ম হোল বনাই দিছিল, যাৰ সহায় লৈ আমি অতি কম সময়ৰ ভিতৰত এটা বেলেগ গেলেক্সিত যাব পাৰোঁ আৰু গৈ পৃথিৱীৰ নিচিনা এটা গ্ৰহ বিচাৰিব পাৰিম আৰু তাত মানুহ প্ৰতিস্থাপিত কৰি মানৱ জাতি বচাব পৰা যাব। ডক্টৰ ব্ৰেণ্ডে কুপাৰক কয় যে ৱাৰ্ম হোলৰ দ্বাৰা নাছাই আগতে 13জন এষ্ট্ৰনাট পঠিয়াইছিল। ৱাৰ্ম হোলত যাৰ মিছন আছিল ৱাৰ্ম হোলৰ ইপাৰ গৈ পৃথিৱীৰ নিচিনা গ্ৰহ এটা বিচৰা। তেওঁলোকে নিজৰ লগত এটা বিকন লৈ গৈছিল, যাৰ ছিগনেলক নাছাই ট্ৰেক কৰিব পাৰিব। সেই বিকনটো তেতিয়াহে অন কৰিব কোৱা হৈছে যেতিয়া তেওঁলোকে কিবা হেবিটেবল প্লেনেট পাবলৈ সক্ষম হয়। বহুত বছৰৰ পৰা তেওঁলোকে ছিগনেল পাই আছে, কিন্তু সকলো বিনষ্ট হয় আৰু মাত্ৰ 3টা বিকনহে এক্টিভ আছে, যাৰ ছিগনেল 3টা এনেকুৱা গ্ৰহৰ পৰা আহিছে যি গাৰ্গেণ্ডোৱা নামৰ এটা ব্লেক হোলৰ ওচৰত আছে। সেইবাবে এটা নতুন মিছনৰ ওপৰত কাম চলি আছে, যাৰ নাম হৈছে এণ্ডুৰেঞ্চ। এই মিছনটোৰ দ্বাৰা এষ্ট্ৰনাটবোৰক সেইবোৰ গ্ৰহলৈ পঠোৱা হ'ব যাৰ পৰা বিকনৰ ছিগনেল এতিয়াও পাই আছে। এই 3টা গ্ৰহত গৈ চাব লাগিব আৰু অবজাৰ্ভ কৰি উলিয়াব লাগিব যে মানৱ জাতিৰ বাবে কোনটো গ্ৰহ গঢ়ি তুলিব পৰা যাব। যদি এনেকুৱা কিবা গ্ৰহ ওলায় তেতিয়া নাছাৰ ওচৰত 2টা প্লেন আছে। প্লেন এ, ডক্টৰ ব্ৰেণ্ডে এটা এডভান্সড ইকুৱেশ্যনৰ ওপৰত কাম কৰি আছে। যদি সেইটো ছল্ভ হৈ যায় তেতিয়া মানুহ 5th ডাইমেনশ্যন ফিজিক্স, স্পেচিয়েলি গ্ৰেভিটি বা মহাকৰ্ষণৰ ব্যৱহাৰ কৰি এটা বিশাল স্পেচ ষ্টেচনত মানৱ সমাজক শ্বিফ্ট কৰি দিব পৰা যাব আৰু মানৱ সমাজক বচাব পৰা যাব।
যেতিয়া এষ্ট্ৰনাটসকলে ৱাৰ্ম হ'লৰ ইপাৰ পাবগৈ তেতিয়া ডক্টৰ ব্ৰেণ্ডে এই ইকুৱেশ্যনটো ছল্ভ কৰিব চেষ্টা কৰিব আৰু যদি নোৱাৰে তেতিয়া প্লেন বি কামত আহিব। এই প্লেনটোৰ মতে এণ্ডুৰেঞ্চ বিমানখনে বহুত পৰিমাণে ফাৰ্টিলাইজড হিউমেন এম্ব্ৰায়ো নিজৰ লগত লৈ যাব। জেনেটিক ডাইভাৰ্চিটি এই এম্ব্ৰায়ত পৃথিৱীৰ বেলেগ বেলেগ জেগাৰ মানুহৰ DNA ব্যৱহাৰ কৰা হৈছে। যদি এষ্ট্ৰনাটে কিবা হেবিটেবল প্লেনেট পায় তাত তেতিয়া তেওঁলোকে যাব লাগিব আৰু এম্ব্ৰায়বোৰ ৰেজ কৰিব লাগিব। তাৰপিছত ফাৰ্ষ্ট জেনেৰেশ্যনবোৰে পিছৰ জেনেৰেশ্যনবোৰ, তাৰপিছত পিছৰ জেনেৰেশ্যনবোৰে আৰু তাৰ পিছৰ জেনেৰেশ্যনবোৰ, এনেকুৱাকৈ প্ৰচেছটো চলি থাকিব য'ত মানুহৰ সংখ্যা সেই গ্ৰহটোত বাঢ়ি থাকিব। মিছনটোৰ বাবে কুপাৰক কোৱা হয় আৰু তাত কুপাৰো সন্মত দিয়ে, কিন্তু তেখেতৰ জীয়েকে মানে মাৰে বেয়া পায়, কিন্তু তেওঁ মিছনত ওলাই যায় আৰু ৱাৰ্ম হ'লৰ দ্বাৰা গাৰ্গেণ্ডোৱা নামৰ ব্লেক হ'লৰ ওচৰত পাই যায়, যাৰ বাহিৰৰ এক্সিছত সেই 3টা গ্ৰহ আছে য'ৰ পৰা বিকনৰ ছিগনেল নাছায়ে এতিয়াও পাই আছিল। এতিয়া ইয়াত টাইম ডিলিশ্যনৰ কনচেপ্ট ইউজ কৰিছে। এটা ব্লেক হ'লৰ ওচৰত সময় পৃথিৱীৰ তুলনাত বহুত লাহে লাহে আগবাঢ়ে। মানে যদি এটা গ্ৰহ এটাৰ ব্লেক হ'লৰ ওচৰত থাকে আৰু ইটো বহুত দূৰত থাকে তেতিয়া ব্লেক হ'লৰ ওচৰত থকা গ্ৰহটোৰ এঘণ্টা ইটো গ্ৰহৰ কেইবা বছৰৰ সমান। এণ্ডুৰেঞ্চ কিউ প্ৰথমতে এটা গ্ৰহলৈ যায় য'ত তাৰ এঘণ্টা পৃথিৱী 60 বছৰৰ সমান। এণ্ডুৰেঞ্চৰ বিমানখন ব্লেক হ'লৰ এডছৰ বাহিৰত থৈ কুপাৰ, ডক্টৰ ব্ৰেণ্ডৰ জীয়েক আৰু দয়াল সেই গ্ৰহটোৰ লেণ্ডিঙৰ দ্বাৰা যায় আৰু তেখেতসকলৰ এজন লগৰ এণ্ডুৰেঞ্চতে থাকে। সেই গ্ৰহটো অকল পানীহে আছিল আৰু জীয়ৰ একো থিতাপিয়ে নাছিল। তাত তেওঁলোকে নাছাই আগত পঠোৱা বিমানৰ এক সৰু অংশ দেখিবলৈ পায়। ফ্লাইট ৰেকৰ্ডাৰ বিচাৰোঁতে তেওঁলোকে টাইডাল ৱেভ বা জোৱাৰৰ সন্মুখীনো হয়, যাৰ বাবে সেই গ্ৰহটোত তেওঁলোকে 3 ঘণ্টা থাকিবলগীয়া হয়। তাত তেওঁলোকৰ এজনৰ মৃত্যু হয়। তাৰপিছত তেতিয়া তেওঁলোকে যেতিয়া এণ্ডুৰেঞ্চত ঘূৰি আহে তেওঁলোকে দেখে যে তেওঁলোকৰ লগত থকা এণ্ডুৰেঞ্চৰ লগৰজনৰ বাবে 23 বছৰ পাৰ হৈ গ'ল। যেতিয়া কুপাৰে নিজৰ ল'ৰা ছোৱালীৰ ভিডিঅ' মেছেজবোৰ চায় তেতিয়া দেখে তেখেতৰ ল'ৰা ছোৱালীও এতিয়া ডাঙৰ হৈ যায়। সেই গ্ৰহটোৰ পোৱা ফ্লাইট ৰেকৰ্ডাৰটোৰ পৰা গম পোৱা গ'ল যে সেই গ্ৰহটোত লেণ্ড কৰোঁতে সেই এষ্ট্ৰনাটজন মৰি থাকিল। বিকনে অকল অকণমান সময়হে ছিগনেল পঠিয়াইছিল, কিন্তু ৰিলেটিভিটিৰ বাবে সেই মিনিটৰ সময়ত পৃথিৱীত বহুত সময় পাৰ হৈ গ'ল। সেইকাৰণে নাছাই ভাবিছিল যে সেই ছিগনেল বহুত বছৰৰ পৰা আহি আছে আৰু যিহেতু এণ্ডুৰেঞ্চে 23 বছৰ ইন্ধন ব্যৱহাৰ কৰি আছিল চ' তাত কম ইন্ধন বাচি আছিল আৰু যি ইন্ধন আছিল তাৰে 2টাৰ ভিতৰত তেওঁলোকে আৰু এটা গ্ৰহলৈহে যাব পাৰিব। বিকনত পোৱা ডাটাৰ পৰা গম পোৱা গৈছিল যে এডমাত যিটো গ্ৰহত আছে সেই গ্ৰহ মানৱ সমাজৰ বাবে বেছি উপযুক্ত আৰু ইটো গ্ৰহৰ পৰা মানে বাৰম্বাৰ ছিগনেল পঠিয়াই আছিল। লাষ্টত এণ্ডুৰেঞ্চ কিউৱে মেনৰ গ্ৰহটোলৈহে যাব বুলি থিৰাং কৰিলে। সেই সময়ত পৃথিৱীত কুপাৰৰ ছোৱালী মাৰ ডাঙৰ হয় চাইণ্টিষ্ট হৈ গৈছিল আৰু ডক্টৰ ব্ৰেণ্ডক এছিষ্ট কৰিছিল। কৰাৰ আগতে ডক্টৰ ব্ৰেণ্ডে তাইক কৈছিল যে প্লেন এ মাত্ৰ এটা ভুৱা আছিল, কাৰণ তেখেতে বহুত আগতে সেই ইকুৱেশ্যনটো ছল্ভ কৰি লৈছিল আৰু তেওঁ জানিছিল যে ইয়াৰ পৰা মানৱ সমাজক বচাব পৰা নাযাব। সেইবাবে অকল প্লেন বিহে সফল হ'ব পাৰে। মাৰে ভিডিঅ' মেছেজত ডক্টৰ ব্ৰেণ্ডৰ মৰা খবৰটো দিয়ে আৰু সকলো সঁচা কথাও কয় আৰু তাৰপিছত মাৰে সেই ইকুৱেশ্যনবোৰৰ ওপৰত কাম কৰি থাকে আৰু সেই ইকুৱেশ্যনবোৰ ছল্ভ কৰিবলৈ তাইক গ্ৰেভিটেশ্যনেল ছিংগুলাৰিটিৰ ওপৰত এটা কোৱাণ্টাম ডাটাৰ প্ৰয়োজন আছিল। মেনৰ গ্ৰহটো ব্লেক হ'লৰ ইমান ওচৰত নাছিল। সেই গ্ৰহটোত বিকনৰ ছিগনেল ট্ৰেক কৰি এণ্ডুৰেঞ্চ কিউ যেতিয়া পায়গৈ তাত তেওঁলোকে মেনৰ গভীৰ টোপনিত থকা দেখা পায় আৰু তেখেতক তাৰ পিছত এণ্ডুৰেঞ্চত লৈ আহে আৰু তেওঁ উঠাৰ পিছত কয় যে এই গ্ৰহটোত অলপ দিগদাৰ হয় কিন্তু ইয়াত জীৱ থাকিব পাৰে। এষ্ট্ৰনাটবোৰে যেতিয়া সেই গ্ৰহটো পৰিদৰ্শন কৰে তেতিয়া গম পায় যে মেনে ভুল ডাটা দি ঠগিছে, কাৰণ সেই গ্ৰহটো মানৱ জাতিৰ বাবে উপযুক্ত নহয়। কুপাৰক মাৰিবও চেষ্টা কৰে। বেলেগ এজনক মেনে মাৰিও দিয়ে, কিন্তু এণ্ডুৰেঞ্চৰ মেনুৱেল টকিং কৰোঁতে মেনৰ মৃত্যু ঘটে আৰু এই দুৰ্ঘটনাত এণ্ডুৰেঞ্চৰো বহুত ক্ষতি হয়, যাৰ কাৰণে সেইখন তললৈ পৰিবলৈ ধৰে। কুপাৰ আৰু ডক্টৰ ব্ৰেণ্ডৰ জীয়েকে যেনে তেনে নিজৰ লেণ্ডাৰক এণ্ডুৰেঞ্চৰ লগত লগাই দি ষ্টেবল কৰে, কিন্তু এণ্ডুৰেঞ্চত তেতিয়া ইন্ধন নাথাকেই আৰু 3 নম্বৰ প্লেনেটতো যোৱাটো ইম্পৰ্টেণ্ট আছিল, কাৰণ তাত জীৱনৰ সন্ধান পোৱা গৈছিল। তেওঁলোকৰ লগত 2টা ৰবটো গৈছিল, নাম আছিল গেছ আৰু টাৰ্ছ। চবেই মিলি প্লেন বনায় যে তেওঁলোকে গ্ৰেভিটেশ্যনেল স্লিংশ্বটৰ ব্যৱহাৰ কৰি এণ্ডুৰেঞ্চক এডমাতৰ গ্ৰহলৈ পঠিয়াব। গ্ৰেভিটেশ্যনেল স্লিংশ্বট এনেকুৱা এটা পদ্ধতি যাৰ দ্বাৰা এখন বিমানক বেলেগ এটা গ্ৰহৰ গুৰুত্বাকৰ্ষণৰ বলৰ ব্যৱহাৰ কৰি স্পীড বা বেগৰ প্ৰদান কৰে আৰু কুপাৰৰ এতিয়াও বিশ্বাস আছিল যে প্লেন এ কাম কৰিবই। ব্লেক হ'লৰ চেণ্টাৰ বা মধ্যবিন্দুক গ্ৰেভিটেশ্যনেল ছিংগুলাৰিটি বুলি কোৱা হয় আৰু কোনেও নাজানে ইয়াত কি হয়। কুপাৰে প্ৰথমে
ৰবট টাৰ্চক গ্ৰেভিটেশ্যনেল ছিংগুলাৰিটিত পঠিয়ায়, কিন্তু তাত যোৱাৰ পিছত কুপাৰে টাৰ্চৰ একো ছিগনেল নাপায়। কাৰণ এণ্ডুৰেঞ্চ বিমানখন বেছি ভৰৰ বাবে ব্লেক হোলৰ প্ৰক্সিমিটিত থাকে। ইয়াৰ ভৰক কম কৰিবৰ বাবে নিজৰ বিমানখনো এণ্ডুৰেঞ্চৰ পৰা বেলেগ কৰি লয়, যাতে ডক্টৰ ব্ৰেণ্ডৰ ছোৱালী আৰু ৰবট কেছ 3 নম্বৰ গ্ৰহটোত পাই মানৱ জাতিৰ অস্তিত্ব ৰক্ষা কৰিব পাৰে আৰু প্লেন বি সফল বনায়। নিজৰ বিমানখন এণ্ডুৰেঞ্চৰ পৰা আঁতৰোৱাৰ পিছত কুপাৰ নিজে ব্লেক হোলৰ শক্তিশালী গুৰুত্বাকৰ্ষণ বলৰ কবলত পৰে আৰু এই মধ্যবিন্দুৰ ফালে আকৰ্ষিত হৈ থাকে। তেওঁ ভাবে যে তেওঁ মৰিব আৰু কিন্তু তেওঁ নমৰি এটা থেজাৰেক্টত পাই যায়। সেই থেজাৰেক্টত তেওঁ নিজৰ ঘৰৰ সেই কিতাপ থকা ৰুমটো দেখে, য'ত ভূত ওলায় বুলি কৈছিল। আচৰিত কথা এইটো যে সেই থেজাৰেক্টৰ দ্বাৰা তেওঁ সময়ৰ আগৰ আৰু পিছৰটো চাব পাৰে। মানে সেই থেজাৰেক্টটো এটা ফিজিকেল ডাইমেনশ্যন হয়, য'ত আপুনি আগৰ আৰু পাছৰ চাব পাৰে। তাত তেওঁ নিজৰ জীয়েকক এটা মেছেজ দিব বিচাৰে, যাতে ভূতকালৰ কুপাৰক যোৱাৰ পৰা ৰখাই দিয়ে। বহুত চেষ্টা কৰাৰ পিছতো সেই মেছেজটো তেখেতে দিব নোৱাৰে। তাৰপিছত তেওঁ ধ্যান কৰে যে গ্ৰেভিটি এনেকুৱা এটা ফ'ৰ্চ য'ত যিটো বেলেগ ডাইমেনশ্যনত যাব পাৰে সময়ত। সেইবাবে তেওঁ গ্ৰেভিটি ব্যৱহাৰ কৰি নিজৰ জীয়েক মাৰ্ফক মেছেজ চেণ্ড কৰে আৰু তেওঁক ৰখাব কয়। তেতিয়া মাৰ্ফে নিজৰ নোটবুকত ষ্টে বুলি নোটবুকটোত লিখি থয়। তাৰপিছত ধূলিৰ বতাহৰ বাবে সেই ৰুমটোত যেতিয়া ধূলিৰে ভৰি যায়, কুপাৰে গ্ৰেভিটি ব্যৱহাৰ কৰি নাছাৰ ছিক্ৰেট মিছনটোৰ কথা কোডৰ দ্বাৰা অৱগত কৰায়। সেইটো মেছেজ যিটো প্ৰথমে কুপাৰে কৰিছিল, মানে মাৰ্ফে সৰুতে যিটো বস্তু ভূত বুলি কৈছিল, সেইটো আন কোনো নহয়, ভৱিষ্যতৰ তাইৰ পিতা কুপাৰে হয়। থেজাৰেক্টৰ ভিতৰত কুপাৰে ৰবট টাৰ্চৰ মেছেজটো পায়, যিটো তেখেতে কোৱাণ্টাম ডাটা বিচাৰিবলৈ পঠিয়াইছিল ব্লেক হোলত। টাৰ্চে কুপাৰক জনায় সেই কোৱাণ্টাম ডাটাটো পাই গ'ল বুলি, যিটো ডক্টৰ ব্ৰেণ্ডৰ প্লেন এটো সফল কৰিব পাৰে। কুপাৰে টাৰ্চক সেইটো পঠিয়াব কয়। তেখেতে সেই ডাটাটো পাই গ্ৰেভিটি ব্যৱহাৰ কৰি মৰ্ছ কোডৰ ফৰ্মেটত সেই ঘড়ীটোৰ দ্বাৰা পঠিয়ায়, যিটো তেখেতে মাৰ্ফক দিছিল সৰুতে। মৰ্ছ কোড এটা মেথড হয় টেক্সট ইনফৰ্মেশ্যন এটা পঠিওৱাৰ, য'ত অন অফ টোনছ, লাইটছ বা ক্লিকছৰ ব্যৱহাৰ হয়। অকল পাকৈত মানুহেহে পেটাৰ্ণ দেখিয়ে এইটো বুজি পায়। মাৰ্ফে সেই ঘড়ীটো যেতিয়া পায়, তাই গম পায় যে এইটো মৰ্ছ কোড হয়, যিটো কুপাৰে পঠিয়াইছে। সেইটো ডাটা ডিক'ড কৰাৰ পিছত মাৰ্ফে কোৱাণ্টাম ডাটাটো বুজি পায় আৰু ডক্টৰ ব্ৰেণ্ডৰ সেই আধাৰুৱা ইকুৱেশ্যনটো পূৰা হৈ যায়। ইয়াৰ পিছত গ্ৰেভিটি ব্যৱহাৰ কৰি পৃথিৱীৰ বৈজ্ঞানিকসকলে বিশাল স্পেচ ষ্টেচনত শ্বিফ্ট কৰি দিয়ে মানুহবিলাকক। ইফালে কুপাৰে সেই কোৱাণ্টাম ডাটাটো পঠিওৱাৰ পিছত থেজাৰেক্টটো নিজে নিজে নাইকিয়া হৈ যায়। থেজাৰেক্ট ব্লেক হোলৰ মধ্যত বা চেণ্টাৰত অৱস্থিত আছিল। তাত সময় আৰু লাহে লাহে চলিছিল। মানে কুপাৰ থেজাৰেক্টত থকা 1 মিনিট পৃথিৱীত থকা তাইৰ জীয়েকৰ বাবে 50 বছৰতকৈও অধিক আছিল। থেজাৰেক্টৰ পৰা ওলাই অহাৰ পিছত বেলেগ এষ্ট্ৰনটে তেওঁক বিচাৰি উলিয়াইছিল আৰু তেওঁ যেতিয়া চকু খুলিলে, তেওঁ এটা বিশাল স্পেচ ষ্টেচনত আছিল, য'ত তেওঁ দেখে যে মানুহে সেই স্পেচ ষ্টেচনত গ্ৰেভিটিক মাষ্টাৰ কৰি লৈছিল, য'ত তাত মানুহে বাস কৰি লৈছিল আৰু স্পেচ ষ্টেচনটোৰ নাম আছিল কুপাৰ ষ্টেচন। পিছত তেওঁ নিজৰ জীয়েকক লগ কৰিবলৈ যায় আৰু দেখে যে তেওঁ ছোৱালীজনী বুঢ়ী হৈ গ'ল। তাৰপিছত কুপাৰে আকৌ এটা মিছনত যায়, য'ত ডক্টৰ ব্ৰেণ্ডৰ জীয়েকক পঠিয়াইছিল 3 নম্বৰ গ্ৰহটোত। লাষ্টত দেখায় যে ডক্টৰ ব্ৰেণ্ডৰ ছোৱালীজনী সেই গ্ৰহটোত লেণ্ড কৰে। তাত তাইৰ প্লেন আছিল মানুহ সংখ্যা বঢ়োৱাৰ। কুপাৰে তাইক লগ পায় নে নাপায় চিনেমাখনত নেদেখালে। লাষ্টৰ কনক্লুজনৰ দ্বাৰা এইটোৱে বুজিব পৰা গ'ল যে নাছাই যে সেই আলৌকিক শক্তিবোৰৰ কথা কৈছিল, সেয়া আন কোনো নহয়, ফিউচাৰৰ মানৱ জাতিয়ে হয়, যি ইউনিভাৰ্চৰ লছবোৰ মাষ্টাৰ কৰি লৈছিল আৰু নিজৰ মতে স্পেচ আৰু সময় মেনিপুলেট কৰিব পাৰিছিল। বন্ধুসকল, আজি আমাৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক ক'ব কমেণ্ট ছেকশ্যনত। এই ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহে। এই চিনেমাখনত বহুতখিনি কথা আমি বুজি পাওঁ আৰু বহুতখিনি কথা বুজাবলগীয়াও থাকে। ফিজিচিষ্টকো সুধিছোঁ মই চিনেমাখনৰ বিষয়ে, তেওঁলোকেও ভালকৈ বুজি পোৱা নাই চিনেমাখন। মই কি বুজি পালোঁ সেইখিনিয়ে আপোনালোকৰ আগত কৈছোঁ। যদি কিবা বুজাবলগীয়া থাকে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত বুজাব যে এইটো ভুল হৈছে, এইটো শুদ্ধ হৈছে, কাৰণ ময়ো বহুতখিনি কথা বুজিবলৈ আছে এই চিনেমাখনৰ কথা। ভিডিঅ'টো কেনেকুৱা পালে ক'ব। ধন্যবাদ।